হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু মাই বেক ইউটিউব চেনেল। আৰু আজি ব্লগটো যিহেতু মই আৰম্ভ কৰিছোঁ, আজি ব্লগটো বেছি দীঘলীয়া নহয়, অলপ চিম্পুল আৰু শ্বৰ্ট ভিডিঅ' দিছোঁ, ভিডিঅ'টো চাই দিব। হাই গাইজ, আজি মই আপোনাৰ দেখিছে চিকেন আৰু এইফালে মই পোলাও বনাই আছোঁ। এতিয়া চিকেন মোৰ হৈ আছে, তাৰপিছত এয়া মই পোলাও বনাই আছোঁ কুকাৰত, আৰু এইফালে মোৰ চিকেন পূৰা উতলি আছে। হাই গাইজ, ফাইনেলি এতিয়া মোৰ খানা ৰেডি হৈ গ'ল, ধুনীয়াকৈ বনাই ল'লোঁ। আৰু খানা এতিয়া মই কি বনাইছোঁ আপোনালোকক মই দেখাই আছোঁ। সকলোখিনি অথনিটো মই আপোনালোকক দেখাই আছোঁ মই কি বনাই আছোঁ। আৰু এতিয়া মোৰ খাবলৈ ৰেডি হৈ গ'ল, মই এতিয়া ধুনীয়াকৈ টেবুলত ৰেডি কৰি লৈছোঁ খাবলৈ। এতিয়া মই খোৱা ষ্টাৰ্ট কৰিম, আপোনালোকক এবাৰ মই দেখাই লওঁ আকৌ মই কি বনালোঁ, চাই থাকক। ইয়াত দেখিছেনে আজি খানাটো পোলাও বনাইছোঁ, ধুনীয়াকৈ মই তিহু লৈ লৈছোঁ, পিঁয়াজ লৈছোঁ, নেমু, জলকীয়া, আৰু এইফালে চিকেন পূৰা ৰেডি। আমাৰ ধুনীয়াকৈ দুইটা ৰেডি কৰি লৈছোঁ খানা। আৰু এতিয়া মই যিহেতু খাবলৈ ষ্টাৰ্ট কৰোঁ, আপোনালোকে চাই থাকক। এতিয়া মই খাবলৈ ষ্টাৰ্ট কৰিছোঁ, আৰু খানাটো কেনেকুৱা টেষ্টি হৈছে মই আপোনালোকক কৈ আছোঁ। এতিয়ালৈকে মই খোৱা ষ্টাৰ্ট কৰা নাই। বহুত ধুনীয়া সুন্দৰ হৈছে খাবলৈ। চিকেনটো বহুত ধুনীয়া হৈছে খাবলৈ। বহুত ধুনীয়া ভাল লাগিছে খাই, আৰু আপোনালোকে এনেকৈ বনাই খাই চাব ঘৰতে। আৰু এতিয়া আজি ইমানেই আছিলে ভিডিঅ'টো, আৰু মই বেছি দীঘলীয়া নকওঁ। ধুনীয়াকৈ এটা মই ৰেচিপি বনালোঁ চিকেনৰ, আৰু এইফালে পোলাও বনালোঁ। এইটোকে আপোনালোকক বোলো শ্বেয়াৰ কৰোঁ বুলি ভাবি মই দেখালোঁ ভিডিঅ'টো। যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব। বাই বাই, শুভৰাত্ৰি।